মৰ্নিং বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল 17 ছেপ্টেম্বৰ। আপোনালোকে জানে চাগে 17 ছেপ্টেম্বৰৰ দিনা কি হয়। তো আজি আছে বিশ্বকৰ্মা পূজা। তো হিন্দু সমাজৰ কাৰণে এটা ভাল দিন, যাৰ যন্ত্ৰ আছে, যাৰ মেচিন আছে, যাৰ গাড়ী আছে, সেইসকলৰ কাৰণে আৰু ভাল দিন। তো আমাৰতো নাই, আৰু আমি যিহেতু আমি কেফেত কাম কৰোঁ, তো কেফেতে যাব লাগিব এতিয়া। গৈ পেলাই চাওঁ কি হৈছে, কিবা ৰেডি আছেনে নাই। তো গৈ পেলাই কিচেনটো অকণমান চাফ চিকুণ কৰোঁ, তাৰপিছত পূজা পাঠ কৰি পেলাই। তো আৰু এটা খানা আছে আমাৰ, মানে সকলো ষ্টাফৰ কাৰণে আমাৰ ছাৰে দিছে। তো আজি আৰু মাছ মাংস নহয়, এনেকুৱা ভেজ খানাই হ'ব। তো ভিডিঅ'টো আগলৈ চাই থাকিব, ধুনীয়া হ'ব খানাটো। আপোনালোকে চাব পাৰিব কেনেকুৱা খানা হয়, কি হয়। তো আৰু সকলোকে শুভকামনা জনাইছোঁ। যাৰ যান বাহন আছে সিহঁতে ভালকৈ গাড়ী চলাওক। তো সিহঁতৰ শুভকামনা কৰিলোঁ মই। তো ভিডিঅ'টো আগলৈ চাই থাকিব, ভাল লাগিব আজি ভিডিঅ'টো। তো বন্ধুসকল, মই এতিয়া গা পা ধুই একেবাৰে ৰেডি দোকানলৈ যাবলৈ। এতিয়া মই দোকানলৈ যাওঁ, গৈ পেলাই কিচেনটো অকণমান চাফ চিকুণ কৰি পেলাই, তো পূজা পাঠ অলপ কৰি পেলাই আমি খানা বনোৱা ষ্টাৰ্ট কৰিম। আপোনালোকে চাই থাকিব, ধুনীয়া হ'ব ভিডিঅ'টো। খানা কি আছে, কি নাই দেখা পাব পাছলৈকে। চাই থাকক। এতিয়া মই এতিয়া যাবলৈ লৈছোঁ। ঠিকে আছে, অলপ আৰু লেটাৰ হৈ আছে অলপ। তো বন্ধুসকল, মই দোকানত আহি পেলাই আমাৰ অলৰেডি কিচেনটো চাফা হৈ আছে ওপৰত। তো মই তললৈ আহিছোঁ কিছুমান বস্তু ল'বলৈ। আমাৰ চব্জিখিনি অলৰেডি অৰ্ডাৰ কৰি দিয়া হৈ গ'ল। তো আপোনালোকক মই আজি ৰেচিপিটো কৈ দিছোঁ আমাৰ কি হ'ব আজি আমাৰ মানে ষ্টাফৰ কাৰণে। যিহেতু মাছ মাংস আজি নচলে, যিহেতু বিশ্বকৰ্মা পূজা আপোনালোকে গম পায়। তো আমি আজি বনাম খিচিৰি বনাম, আৰু লাবৰা বনাম, আৰু বিলাহী টক বনাম। তো মই সেইকাৰণে তাৰ কাৰণে অলপ কিছু বজাৰ কৰিব আছে। তো মই আমাৰ আমাৰ ছাৰৰে দোকান হয় ছুপাৰ মাৰ্কেট। তো তাতে গৈ পেলাই বজাৰ অলপ কৰি লওঁ। তো কি লাগে আমাৰ খিচিৰিৰ কাৰণে, তো সেইখিনি বজাৰ কৰি পেলাই আমি বনোৱা ষ্টাৰ্ট কৰিমগৈ ওপৰত। তো বজাৰখিনি কৰি লওক বলচোন আগত। আমাৰ আৰু লগতে আমাৰ ছাৰৰ দোকানখনো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আমাৰ যিখিনি বস্তু লাগে খিচিৰি লাবৰাৰ কাৰণে মই বস্তুখিনি ল'বলৈ আহিছোঁ আমাৰ ছাৰৰ দোকানখন। তো মই সময় পালে কেতিয়াবা দোকানখন আপোনালোকক ধুনীয়াকৈ দেখাম। তো আহক বস্তুখিনি লৈ লওঁ এতিয়া। প্ৰথমতে লৈছোঁ গোটা দালি, তাৰপিছত লৈছোঁ মাষ্টাৰ অইল লৈছোঁ 2 লিটাৰ। এইটো ইঞ্জিন অইলটো ভাল, 2 লিটাৰ লৈ লৈছোঁ। আৰু আহক তো এতিয়া আমাৰ মেইন বস্তুটো খিচিৰিৰ কাৰণে লাগিব মুগ দালি। তো আমাৰ দালি লোৱা হৈ গ'ল। এতিয়া আমি ল'ব লাগিব চাউলখিনি লৈ লৈছোঁ। চাউলটো আমি আইজং চাউলে লৈ ল'ম। 2 কিলো চাউল লৈ লৈছোঁ। এইটো 2 কিলো চাউল লৈ ল'লোঁ। তাৰপাছত আমি ল'ব লাগিব এতিয়া ঘিৰ আধা কিলো ওজনৰ এটা লৈ লৈছোঁ। বাকী আমাৰ এতিয়া হৈ গ'ল, বাকী এতিয়া বেলিং কৰিব লাগিব। তো বন্ধুসকল, বস্তুখিনি লোৱা হৈছে অলৰেডি, আৰু অলপ বস্তু আছে মই লৈ লওঁ সেইখিনি। তো আমাক লাগে শুকান জ্বলা লাগে, তো শুকান জলকীয়াটো লৈ লৈছোঁ। তো আৰু আমাৰ গৰম মছলা পেকেট এটা লাগিব, তো গৰম মছলা লৈ লৈছোঁ। আৰু আমাক কি লাগিব তেজপাত লাগে। তেজপাত দে তেজপাত দিব। তেজপাত বোলে নাই, তো আমি বেলেগৰ পৰা আনাই ল'ব লাগিব। তো আমাৰ হৈ গ'ল এতিয়া বজাৰখিনি। আমি এইখিনি বিলিং কৰিব লাগিব। তো বিলিংটো কৰি লওঁ।
এইখিনি বস্তু লৈ লৈছোঁ। তো এতিয়া আমি বিলিংটো কৰি ল'ম গৈ পেলাই। লোৱা হৈ গ'ল, এতিয়া গৈ পেলাই ধুনীয়াকৈ বনাম। সিহঁতো আহিব, এই তহঁতে আহিবি দেই, সিহঁতকো মাতিছোঁ। গোটেই ষ্টাফে আহিব আমাৰ তাত, চবৰ কাৰণে বনাম, ধুনীয়াকৈ বনাম। এতিয়া আহিব সিহঁতে চবেই। হ'ব আপোনাৰ লাবৰা আৰু আপোনাৰ বিলাহী টপ আচাৰ থাকিব। আমাৰ এতিয়া পূজা পাঠ কৰা হৈ গ'ল, আমাৰ এতিয়া প্ৰসাদ খোৱা সময় হৈছে। এতিয়া আমি প্ৰসাদ খাম। আপোনালোকক মই এটা বস্তু দেখুৱাই দিছোঁ, আমাৰ বিশ্বকৰ্মাৰ ফটোখন মই আপোনালোকক দেখুৱাই দিছোঁ। তো আমাৰ আজি বিশ্বকৰ্মাৰ ফটোখন বোলে এইখনে, মই আপোনালোকক দেখুৱাই দিছোঁ। এইখনে ফটো বোলে। ऐसे कुछ ज़्यादा नहीं हो गया मतलब कुछ भी বেছি ডাঙৰকৈ নাই কৰা, তো এই সৰুকৈ ইয়াতে চাকি দিছে। চাকিটো এইফালে আছে চাকিটো, এইখিনিতে আৰু এইবিলাক প্ৰসাদবিলাক ৰেডি কৰিছে। এয়া প্ৰসাদ আছে। তো বন্ধুসকল, আপোনালোকক মই এতিয়া বনাব কৈছোঁ। মই কৈছিলোঁ যে আমাৰ আজি ৰেচিপি কি আছিলে। আমাৰ আছিলে খিচাৰি। তো খিচাৰিটো অলৰেডি বহাই দিয়া হৈ গ'ল। তাৰপাছত আমাৰ লাবৰা চব্জিটো ইফালে ৰেডি হৈ আছে। লাবৰা চব্জি, আৰু ইফালে কাটি পেলাই থৈ দিছে এইখিনি। আৰু এইখিনি আমাৰ আলিদাই কাটিছে, এইটো বিলাহী টকৰ কাৰণে বিলাহী কাটি আছে। তো বিলাহী টকটো এতিয়া নাই হোৱা, এনেকুৱা নাকাটে, কিন্তু বিলাহীটো আজিকালি কেঁচা বহুত, কেঁচাৰ কাৰণে মই কিমান কৰিব লগা হৈছে। আজিকালি বিলাহীবিলাক পকা বিলাহী যদি কাটে একদম কেঁচা পাব। মানে বিলাহী টকত মানে একদম বেয়া বিলাহী বুলি ক'ব পাৰি, মানে মেডিচিন মাৰি খালি পকাই থৈ দিছে। তাৰ কাৰণে মই বহুত কিমান কৰিব লগা হৈছে বিলাহী টকৰ কাৰণে। হয়তো বহুত মানুহ ভাবিব ভিডিঅ'টো চাই কিনে যে বিলাহী টক সেইকাৰণে মই কিমান কৰিছোঁ যে বিলাহীটো বহুত কেঁচা, তাৰ কাৰণে কিমান কৰিব লগা হৈছে। থেংক ইউ। তো এইখিনি আগলৈ ভিডিঅ'টো চাই থাকিব। আমাৰ এতিয়া বনোৱা হোৱা নাই, বৰ্তমান খিচাৰি বহাইছোঁ, লাবৰা বহাবলৈ আছে, বিলাহী টক বহাবলৈ আছে। তো আপোনাক একদম খোৱা সময়ত আপোনালোকক দেখাম। তো বন্ধুসকল, ফাইনেলি আমাৰ খিচাৰিটো ৰেডি হৈ গ'ল। এতিয়া আমি বহাইছোঁ লাবৰা চব্জিখিনি, অলপ দেখুৱাইছোঁ আপোনালোকক। লাবৰা চব্জিখিনি বহাই দিছোঁ, আৰু ইফালে আছে আমাৰ বিলাহী টকটো। অলপ যিহেতু বিলাহীখিনি অকণমান কেঁচা আছিলে, যদিও বা ৰঙা দেখিছিলোঁ, কিন্তু তথাপিও ভিতৰত কেঁচা আছিলে। তো সেইকাৰণে বহুত সময় লাগিছে এইটো সিজিবলৈ। তো লাবৰাখিনি হৈ গ'ল, তো খিচাৰিটো অলৰেডি ৰেডি হৈ গ'ল। তো আমি খোৱা ষ্টাৰ্ট কৰিব লাগিব। দেৰি হৈ গ'ল, মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, খাবলৈ লৈছোঁ। তো আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে বস্তুখিনি। এতিয়া দেখুৱাইছোঁ কি আছে। তো এইটো খিচিৰি লৈছোঁ, কাষতে লাবৰা চব্জি লৈছোঁ, আৰু বিলাহী টক, আৰু এইটো ভোট জলৰ আচাৰ লৈছোঁ। তো এতিয়া খোৱা ষ্টাৰ্ট কৰি দিওঁ আমি। কেনেকুৱা আছে মই বনাইছোঁ ন, সেইকাৰণে ভাল হৈছে। अरे कहना क्या चाहते हो?